বন্ধুসকল, আমি আকাশত বিমান অহা যোৱা কৰি থকা দেখিয়ে থাকোঁ। কিন্তু কেতিয়াবা আকাশত উৰি থকা বিমানখনৰ পিছফালে ওলোৱা বগা ৰঙৰ ধোঁৱা আমি নিশ্চয় দেখিছোঁ। এই ধোঁৱাবোৰ কেতিয়াবা কম সময়লৈকে আৰু কেতিয়াবা বেছি সময়লৈকে আকাশত দেখিব পোৱা যায়। এই ভিডিঅ'টোত বিমানৰ পিছফালে বগা ৰঙৰ ধোঁৱা কিয় ওলায় আৰু ইয়াৰ ৰহস্য কি সকলো জানিব পাব। সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি কেতিয়াবা দেখা প্লেনৰ পিছফালৰ ধোঁৱাখিনিক চাইণ্টিফিক ভাষাত কণ্ট্ৰেইলছ বুলি কোৱা হয়। আৰু এই কণ্ট্ৰেইলছ আমি তেতিয়াহে দেখা পাওঁ যেতিয়া বিমানখন আকাশৰ পৰা বহু ওপৰত উৰি থাকে। মাটিৰ পৰা প্ৰায় 7.5 কিলোমিটাৰৰ পৰা 12 কিলোমিটাৰৰ ওপৰত যেতিয়া বিমানখন উৰি থাকে তেতিয়া আমি এই কণ্ট্ৰেইলছ দেখা পাওঁ। যেতিয়া ঠাণ্ডা দিন হৈ থাকে তেতিয়া আমি কথা ক'লে আমাৰ মুখৰ পৰা গৰম বতাহ ওলায় আৰু সেই বতাহ ধোঁৱাৰ ৰূপত আমাৰ মুখৰ পৰা বাহিৰ হয়। কাৰণ আমাৰ বায়ুমণ্ডলত থকা এটমস্ফিয়াৰটো তেতিয়া বহুত ঠাণ্ডা হৈ থাকে। ঠিক সেইদৰে বিমান এখন মাটিৰ পৰা বহু ওপৰত উৰি থাকে আৰু সেই ওপৰৰ তাপমাত্ৰা বহুত কম হয়। আপোনালোকে জানে যে 0 ডিগ্ৰী পানী বৰফ হয় আৰু বিমানখন উৰি থকা ঠাইখিনিত তাপমাত্ৰা প্ৰায় -36ৰ পৰা -40 ডিগ্ৰীত হয়। তেতিয়া বিমানখনৰ ইঞ্জিনে বহুত বেছি পৰিমাণে বতাহ নিজৰ ফালে টানি আনে আৰু এক্সজষ্ট গেছ বাহিৰ কৰে। আৰু এই বাহিৰ কৰা গেছটোত ৱাটাৰ ভেপাৰ্ছ থাকে আৰু এই তাপমাত্ৰাত সৰু সৰু বৰফলৈ ৰূপান্তৰ হয়। আৰু আমি বিমানখনৰ পিছফালে যিবিলাক সৰু সৰু লাইন দেখোঁ সেইবিলাক ৱাটাৰ মলিকিউলছ হয়, যিবিলাক সৰু সৰু বৰফৰ টুকুৰালৈ ৰূপান্তৰ হৈছিল। এইটো কথা আপোনালোকে মন কৰিছে চাগে যে কিছুমান বিমানত কণ্ট্ৰেইলছ বেলেগ বেলেগ হয়। কিছুমান বিমানৰ পৰা ওলোৱা বগা ৰেখাবিলাক প্ৰায় 100ৰ পৰা 150 কিলোমিটাৰলৈকে একে হৈ থাকে আৰু কিছুমান বিমানৰ পৰা ওলোৱা ৰেখাবিলাক বহুত সৰু হয় আৰু সোনকালে নাইকিয়া হৈ যায়। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো চিলেক্ট কৰিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক সকলোতকৈ আগতে পাবৰ বাবে।